নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালেই। দেখিছে ঠাণ্ডা বতৰৰ পৰা চুৱেটাৰ লৈছোঁ, এই চাদৰো লৈ মেলি আছোঁ আৰু মানে দেখিছে চবেই বতৰটো বহুত বেয়া। এইফালে চাওক বতৰ কেনেকুৱা ডাৱৰীয়া কৰি আছে। আৰু আজি মানে আমাৰ ভণ্টি সৰস্বতী সভা পাতিছোঁ, মানে তাই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। 20 তাৰিখৰ পৰাতো পৰীক্ষা পালেহি ফেব্ৰুৱাৰী। মানে কি হয়, দেওবাৰবিলাকত পাতিবলৈ মোৰ কিবা এটা ওলাব, পৰীক্ষা থাকিব, কিবা থাকিব, ক্লাছ থাকে, নিমিলে। সেইকাৰণে ভাবিলোঁ খোলা বাৰতে পাতোঁ। আজি যিহেতু শুক্ৰবাৰ আৰু শুক্ৰবাৰ মানে কথাটো এনেকুৱা হয়, ৰাতিপুৱা পাতিম বুলি ভাবিলেও ৰাতিপুৱা ল'ৰা ছোৱালীবিলাকৰ স্কুল থাকে আৰু স্কুল থকাৰ কাৰণে নোৱাৰেও। সেইকাৰণে গধূলি সময়তে পাতি দিলোঁ। প্ৰাৰ্থনা কৰা সময়তে মানে ল'ৰা ছোৱালীকেইটা মাতিছে মায়ে। পায়স মাহ প্ৰসাদৰ যা যোগাৰ মায়ে কৰি আছে। ময়ো ৰাতিপুৱা ঘৰ মুচিলোঁ। এতিয়া মানে কেনেকৈ কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা কথা আমি সকলোৱে জানো যে যিমান সৰস্বতী সভা পাতিলেও বা সৰস্বতীয়ে বুজিলেও, কিন্তু যদি আমি নিজে কষ্ট নকৰোঁ বা নিজে নপঢ়োঁ, তেতিয়াহ'লে আমি জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। গতিকে মানে সৰস্বতী সভাটো পতাৰ উদ্দেশ্য এইটোৱে যে আমি যিখিনি পঢ়োঁ সেইখিনি যাতে আমাৰ পৰীক্ষাত আমাক সৰস্বতীয়ে সোঁৱৰাই দিয়ক, কেতিয়াও পাহৰি নাযাওঁ। মানে দুইটা বস্তু লাগিব, সৰস্বতী মানে আশীৰ্বাদো লাগিব, লগতে নিজৰ কষ্টও লাগিব। এনেও কষ্ট কৰিলে সৰস্বতী মাই এনেও আমাক লগ দিবই, সেইটো কথা আমি সকলোৱে জানো। বাৰু যিয়ে নহওক, আজি সৰস্বতী সভাটো যিহেতু পাতিছোঁ, গতিকে ভণ্টিও কষ্ট মানে কৰিলেহে তাই মানে আগবাঢ়ি যাব পাৰিব, সেইটো মই জানো। কিন্তু সৰস্বতী সভাটো পাতিছোঁ, সকলোৱে তাইক আশীৰ্বাদ কৰিব যাতে ভাল ৰিজাল্ট এটা কৰিব পাৰে আৰু নিজেও কষ্ট কৰিব লাগিব, সেইটো বাৰু কৈয়ে থাকোঁ তাইক। বাকী আজি মায়ে যিখিনি কৰি আছে মইতো আপোনালোকক কৈছোঁৱেই, কি কৰিছে সকলোবিলাক দেখুৱাম বা কেনেকৈ পাতিছোঁ সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। বাকী ব'লক চাই থাকক এতিয়া। আৰু এইফালে চাওক, মায়ে পূৰা মগু ধুই আছে। বাকী বুট মগু বুট তিয়াই থৈছে, মগু এয়া ধুইছে আৰু এইফালে চাওক, এয়া বুট তিয়াই থৈছে বুলি কৈছিলোঁ যে, তাৰপৰা এয়া চাউল হয় মানে পায়স বনাবৰ কাৰণে, ইয়াতে চাউল আগ কৰি থৈছে। আৰু এইফালে এয়া নাৰিকল, তাৰপৰা এয়া কল, এয়া চব ৰেডি কৰি থৈ দিছে। আৰু গাইছ মানে মোলৈ এতিয়া পটককৈ ফোন এটা আহিলে, আৰু ফোনটো আহিছে সুধিছে আৰু মনীষা গগৈ হয় নেকি। মই বোলো কোনে ফোন কৰিলে আকৌ মোলৈ, এনেকৈ ভাবিছিলোঁ। কিন্তু মানে কি হয়, মই ইগনত MA কৰি আছোঁ হিন্দী ছাবজেক্টত, হিন্দীত মেজৰ লৈ পেলানি। আৰু এতিয়া মানে মই ফাৰ্ষ্ট ইয়েৰ কমপ্লিট হ'ল, এবাৰ ছেকেণ্ড ইয়েৰলৈ পাইছোঁ। কিতাপ অহাই নাই, ক্লাছ আৰম্ভ হ'ল। সেইকাৰণে এতিয়া ফোন কৰিছে মোৰ কিতাপ আহিছে বুলি। তাৰপৰা এতিয়া মই দেখিছে এয়া পথাৰে আহি আছোঁ। মানুহজনে হেনো বাইক লৈ নাহিলে, হেনো কি বুলি কয়, খোজকাঢ়ি আহি আছে পথাৰে। মোক কৈছে অকণমান তুমি আগবাঢ়ি আহা, ময়ো গৈ আছোঁ বুলি কৈছে। বোলো ঠিক আছে, মই কাম এৰি কটাৰ মাজতে আহিছোঁ। মায়ে বোলে পটককৈ লৈ আগে যা সেই বুলি ক'লে। তাৰপৰা এতিয়া আহি আছোঁ, ব'লক চাওঁ এয়া। আৰু মই এয়া কিতাপ আনিলোগৈ, পথাৰে গৈ পেলাই দেখিছে পূৰা। এতিয়া কিতাপ আহিলে পঢ়াহে কথা আৰু। বাকী এতিয়া ঘৰলৈ আহি আছোঁ, কি কাম কৰোঁ চাই থাকক। আৰু এয়া মায়ে বনাই আছে পায়স, মানে হ'বগৈ আৰু, যিহেতু গধূলি হ'ব এতিয়া, প্ৰাৰ্থনা কৰিবলৈ হ'ব, গতিকে সোনকালে এয়া পায়স বনাইছে মায়ে, চাওক। আৰু এয়া মায়ে গেছ অফ কৰিলে, পায়স হৈ গ'ল। আৰু মোৰো পূৰা গা ধুই মেলি আজৰি হৈ গ'লোঁ, যিহেতু সৰস্বতী সভা, অকণমান মানে গা পা ধুই মেলি ল'লে ভাল লাগে নিজৰে। গতিকে গা পা ধুই মেলি আজৰি হৈ গ'লোঁ। মাও পায়স বনাই হৈ গ'ল, সিহঁতি ল'ৰা ছোৱালীকেইটা আহিলে হৈ যাব আৰু এতিয়া। তাৰপৰা আমি সেৱা কৰিব পৰা হৈ যাব। আমাৰ আই মাতৃ পাই গ'লহি, খালি বাহিৰে কলেজৰ পৰা আহিছে, আজি ভাৰ্চিটি উইক হৈ আছে। ধুনীয়া লাগিছে তোমাৰ ড্ৰেছটো, মানুহজনীও ধুনীয়া লাগিছে। আসনত বহাই থৈছে। তাই এতিয়া ঘৰলৈ গ'লে দেৰি হ'বৰ কাৰণে বাহিৰে তাই মানে আমাৰ ঘৰত সোমাই দিব ক'লোঁ। তাই বাহিৰৰ পৰাই খাব আৰু হেনো, বাহিৰৰ পৰা আশীৰ্বাদ দিব বোলে। লৈ আহিছা মানে, আমি খাব পাৰিম হয় নাই? বাকী এফালে দেখিছে এয়া আসন পাৰি থৈছোঁ, ঢাৰি আৰু আসন বুলি কৈ দিছোঁ আৰু। তাৰপৰা এফালে এয়া মায়ে কলপাতবিলাক ভালকৈ কাটি আছে আৰু মই মোহাৰি মেলি দিলোঁ কলপাতখিনি, যিহেতু লেতেৰা হৈ থাকে। তাৰপিছত এইফালে এয়া চাকি জ্বলাবলৈ তেল, এয়া ঘটিত পানী, এইফালে এয়া ধূপ চাকি, এয়া খুচুৰা পইচাও দিছে হেনো, দি এনেকৈ সেৱা কৰিব চাগে। এফালে এয়া মানে বুট মগু এয়া ইয়াত থৈ দিছে। পায়স নাই অনা নি মা? পায়স সানিব আৰু। হ'লে আমাৰ ইয়াৰ কেণ্ডিডেট, এয়াও কেণ্ডিডেট দেই। চাওঁ মুখখন চাওঁ, তাইকো মাতি আনিছোঁ আৰু লগৰগৰাকীক আশীৰ্বাদ দিবলৈ। তোমাকো দিম বাৰু, কি বুলি কয়, লগতে তোমাক আজি মাতি আনিছোঁ ন আমাৰ ভণ্টিক আশীৰ্বাদ দিবলৈ। আশীৰ্বাদ দি দিয়া। গামোচাখন লৈ মেলি আহ। হ'ব ব'ল এতিয়া, ব'লা এতিয়া। কোনখন যামগে যা, গামোচা আছে নহয়, যাম আনকে।
ৰহময় মাভূপতি সমস্ত কমলি নিজ ভকতৰ বৈছ ভজো হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নাম। মাতৃসকল নমস্কাৰ। তাই ছোৱালীয়ে মানে হাঁহি ক'বই নোৱাৰে আৰু একেবাৰে। এয়া আমাৰ ডাঙৰ আই মাতৃ। তই কেনেকে আছ? তোক অথনিতে দেখালো মই। অঁ তেনেকে থাক আকৌ। এয়া মায়ে প্ৰসাদ বিলাইছে, আমালৈ পাত পাৰি থৈছো আৰু এইফালে এয়া পায়সৰ কুকাৰটো আনিব লাগিব ন মা? তুমি ভিতৰত নবহা নি? তুমি মই বাহিৰৰ পৰা আহিছো যে সেইকাৰণে বহিবলৈ বেয়া পাইছো দেই। অঁ আচ্ছা হ'ব দিয়া, তুমি বাহিৰতে বহা। মই ইয়াৰ পৰা কিবা বৰ ধুনীয়া উঠিছে তুমি দেখোন। মই ইমান ধুনীয়া দেচোন। গৰম হ'ল হ'ল পানী গৰম বাৰু, গম পাইছো। ধুনুবাৰী বাহিৰত অকলে অকলে বহি থাকিব নহয়। তোমালোকে এতিয়া প্ৰসাদমুঠি গ্ৰহণ কৰা দেই, আমিও খাই লওঁ আৰু এয়া পায়স। আশীৰ্বাদ এটা দিব লাগে হয় নাই? সেইকাৰণে কৈছিলো আশীৰ্বাদ এটা শিকি আহিবলৈ। কৃষ্ণ বুলি ক'লে হৈ যাব। হ'ব সেই বুলি ক'লেও হ'ব। তেনেকে ক'লেই হ'ল আৰু। কৃষ্ণ পৰীক্ষা ভালকে দিবা দেই। বন্ধি কৰি ডাঙৰ দে দিব। আমাৰ কাগজ দিব নালাগে। কেলে নালাগে? 30 তাৰিখে আমাৰ ভণ্টিৰ পৰীক্ষা আছে যে মই চাগে আইনাখন আহি বুলি নাই তোমাৰ সেই কিবা এটা খাবা বুলি দেখিছো পইচা হাত কৈ লওঁ সেইদিনাই পৰীক্ষা পৰিলে নি হেৰি এখন ধুনুপেহীক দেগে একো নাই হ'ব তামোল এখনটো খাবলৈ হ সেইটো ধুনুপেহীক দেগে। A few moments later. বাই। ও ইমান ধোৱা ধোৱা উঠিছে। তোমাৰ ফালে নিলে হ'ব। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু চব মানে খাই মেলি আজৰি হ'ল, ঘৰলৈ চব গৈছে আৰু এতিয়া। বাকী ভণ্টিও এতিয়া পঢ়িব লাগে, ময়ো কিবা কিবি কৰোঁ, মানে কাম বন কৰোঁগৈ আৰু চাফ চিকুণ কৰোঁগৈ চব। তাৰপিছত দেখালোঁ আৰু আপোনালোকক কেনেকৈ সৰস্বতী সভাখন পাতিলোঁ, কোন কোন আহিছিলে, সকলোখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ এনেই। বাকী যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।